আজি গৈ আছো দুৰ্গা পূজা চাবৰ কাৰণে গোটেই গোৱালপাৰা দেখুৱাম দুৰ্গা পূজা তো গৈ আছো ৰাস্তা ভিউ চাই 3 নম্বৰত ব্লগ বনাইছো তো ফাৰ্ষ্ট টাইম ষ্টাৰ্টিংতে ইমান ধুনীয়া ৰাস্তাটি পাইছো তো এই ৰাস্তাৰ ভিতৰত গৈ আছো মানে আহি আছো ইমানে গোটেইটো জংগলে জংগল মানে কিমান জংগলৰ মাজত এইটো ৰাস্তা কি ধুনীয়া লাগিছে তো কিবা এটা ইয়াত মানে ট্ৰেভেলিং কৰি মজাই বেলেগ তো এনেকুৱা জায়গাবিলাক তো গৈ আছো এতিয়া পামকে মাকৰি ফাৰ্ষ্ট আমি তাত দুৰ্গা মন্দিৰত সোমাম পিছত তাত সেৱা কৰিম তাৰপিছত অল গোৱালপাৰাত যিমানবোৰ ধুনীয়া ধুনীয়া পেণ্ডেল আছে তো সকলোবোৰ দেখুৱাম এইটো ব্লগত তো ফাইনেলি আহি পাম এতিয়া মাকৰি বজাৰ তো এই মানুহবিলাক আহি আছে মাকৰি বজাৰ কাৰণে আৰু ছোৱালী তো গাৰো লোক হয় তো ইয়াত বেছিভাগ গাৰো আছে আৰু ৰাভা আছে ইয়াত জনগোষ্ঠী সিহঁতে মানে জনগোষ্ঠী থকাৰ কাৰণে ইয়াৰ মানে পৰিৱেশটো কিবা নেচাৰেল চাইবলগীয়া গছ গছনি চাৰিওপিনে এই পামগৈ আৰু এতিয়া মাকৰি বজাৰ তো ফাৰ্ষ্ট টাইম মাকৰি বজাৰ একো নকৰোঁ ডাইৰেক্ট আমি পূজা চাবৰ কাৰণে যাওঁ এতিয়া মাকৰি পূজা মণ্ডপ জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি মাকৰি দুৰ্গা পূজা দেৱী ৰাভা ড্ৰেছ পিন্ধি আহিছে মাকৰি মেলা বজাৰ দুৰ্গা পূজা চাই পিনে এতিয়া গৈ আছো আমি নৰনাৰায়ণ ব্ৰিজ তাত তলৰ পৰা এইপিনে বহুত পাৰ্ক আছে তো সেইবিলাক পাৰ্কত যাম এতিয়া ফুৰিবৰ কাৰণে আজি ভিডিঅ' প্লেনিং হ'ল তো ফাইনেলি মই নৰনাৰায়ণ ব্ৰিজ পাইছোগৈ নৰনাৰায়ণ ব্ৰিজৰ তলেদি গৈ পিনে গোৱালপাৰা যাম গোৱালপাৰাৰ পৰা ডাইৰেক্ট টুকুৰাচুৰি যাম এইটো প্লেনিং তো ভিউ চাকি ধুনীয়া তো লেটছ গো গৈ আছো এতিয়া নৰনাৰায়ণ ব্ৰিজ পামগৈ আহি আছো পানী পৰিব ধৰিছে বটলবোৰ এটুকে পৰিছে পানী তো আমি নৰনাৰায়ণ ব্ৰিজেই পোৱা নাই আৰু গোৱালপাৰা টাউনত গোটেইটো দুৰ্গা পূজা চোৱা প্লেনিং আছিল কিন্তু ক'ব নোৱাৰোঁ পানী পৰিলে কিন্তু কি হয় চাওঁ ট্ৰাই কৰিম তো গৈ আছোঁ ভিউ চাহ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কিমান মজা লাগে চাবৰ কাৰণে নহয় ক'ত আছে নৰনাৰায়ণ ব্ৰিজ তো আমি তলেদি গৈ আছোঁ কাৰণ আমি গোৱালপাৰা টাউন পিনে যাম ডাইৰেক্ট যদি ওপৰেদি যাওঁ তেতিয়া যদি নৰনাৰায়ণ ব্ৰিজ পাৰ হৈ গ'লে আমি বঙাইগাঁও পামগৈ কিন্তু আমি যাম মানে গোৱালপাৰা টাউনলৈ তো এইটো পিনে গৈ আছে তলেদি এইটো ৰাস্তা দি আহিলোঁ এইপিনে গুৱাহাটী আছে শ্বিলঙো যাব পাৰি আৰু তুৰাও যাব পাৰি এইপিনে গোৱালপাৰাও যাব পাৰি তো এইটা গৈ আছে গোৱালপাৰা টাউনত পুৰা দুৰ্গা পূজা চাবৰ কাৰণে এইটো আছে ইক' পাৰ্ক সেইখিনি ইক' পাৰ্ক আছে তো আজি ইয়াত নাযাওঁ আজি হ'ল দুৰ্গা পূজা না দুৰ্গা পূজা চাব গৈ আছোঁ এইটো হ'ল নৰনাৰায়ণ ব্ৰিজ তো নৰনাৰায়ণ ব্ৰিজ আমি সিদি নগ'লোঁ তলেদি আহিলোঁ এতিয়া গৈ আছোঁ গোৱালপাৰা দলংখন চা না কিমান দীঘল দেখা পায় ইয়াৰ পৰা গোৱালপাৰা টাউন যাবৰ কাৰণে 7 কিলোমিটাৰ আছে ভিউ চাক এইটো যোগীগোপা পাহাৰ ইয়াৰ পৰা ভিউটো তামাম ভালেই দেখা পাইছে এইটো হ'ল নৰনাৰায়ণ ব্ৰিজখন তামাম ডাঙৰ তাৰ পৰা কিমান দীঘল চানা ইয়াৰ পৰা আধা ঘণ্টামান লাগে বোলে ইয়াৰ পৰা তালৈ বাইক লগত যাবৰ কাৰণে মানে পাৰ হ'বৰ কাৰণে তো এইটো আছিল ব্ৰহ্মপুত্ৰ নদী এইখনে হ'ল গোৱালপাৰা কলেজ তো ফাইনেলি আহি পিনে পাই গ'লোঁ গোৱালপাৰা কলেজ তো এটাও মণ্ডপ দেখি পোৱা নাই পূজা মণ্ডপ তো আগলৈ গৈ চাওঁ এতিয়া পাওঁ নে নাপাওঁ গোৱালপাৰা টাউন পাৰ হৈ পিনে এতিয়া গৈ আছোঁ শ'লমাৰী তো গোৱালপাৰাত এনেকুৱা ভাল মণ্ডপ দেখাই নাপালোঁ মানে গোৱালপাৰা টাউনত মানে ভালকৈ এনেকুৱা মণ্ডপেই নাই যিটো মানে দেখুৱাবলগীয়া তাৰ কাৰণে তাত মানে একো ভিডিঅ' বনোৱাই নহ'ল তো এতিয়া গৈ আছোঁ শ'লমাৰীত মানে আছে তাতো পূজা পাতিছে তো তাত চাম কেনেকুৱা ধৰণে বনাইছে তো শ'লমাৰী যোৱা ৰোডটো চাব পাৰে ভিউ কি ধুনীয়া শ'লমাৰী ৰোড কিবা এটা ভাল লাগে কাষে কাষে পুৰা গছ গছনি তো খুবেই ভাল লাগে শ'লমাৰী তো গোৱালপাৰা টাউনৰ পৰা আহি এতিয়া শ'লমাৰী পাইলোঁ শ'লমাৰী কালী মন্দিৰ তো এইপিনে চাব পাৰে শ'লমাৰী কালী মন্দিৰ ফাইনেলি আহি পাই গ'লোঁ টুকুৰাচুৰি তো টুকুৰাচুৰি দুৰ্গা পূজা চাবৰ কাৰণে আহিছোঁ দুৰ্গা পূজাত মানে ভিৰ চাওক ইমান এগাল ভিৰ আৰু বেছি দূৰ নাই ওপৰৰ মন্দিৰটো পাবৰ কাৰণে